নমস্কাৰ সকলোৰে ভালনে আজি আমি কি বনাম কচু পাতৰ এটি নতুন ৰেচিপি তেন্তে বলক আমি এটি কেনেকৈ বনাম চাওঁগৈ এইটো এটা দহি কচুৰ পাত এইটোৰে আজি মই ৰেচিপিটো বনাম এয়া বুটৰ দাইল মই ভিজাই থৈছোঁ বুটৰ দাইলৰ লগত মচুৰ দাইলো আছে অকল বুটৰ দাইল দিলেও হয় কিন্তু মোৰ ছোৱালীজনী আকৌ মচুৰ দাইলো দিব দিলে সেইকাৰণে মচুৰ দাইল দিলোঁ নহ'লে বা বেচনে ইউজ কৰে সাধাৰণতে মই কিন্তু বুটৰ দাইল ভিজাই থৈ এইখিনিতে পিচি ল'ম ইয়াত বুটৰ দাইলৰ লগত পিঁয়াজ দিম তাৰপিছত আদা জলকীয়া আৰু নিমখ দি পেলাই এইখিনি মই মিক্সিত পিচি ল'ম কচু পাতটো এতিয়া 4 ভাগ কৰি ল'লোঁ আমি 4 ভাগ কৰি এতিয়া প্ৰথমতে এভাগত আমি বুটৰ দাইল পিচাখিনি লগাম বেছি ডাঠো হ'ব নালাগে বেছি পাতলো হ'ব নালাগে বেছি পাতল হ'লে আকৌ পানী ওলাই যাবগৈ এটা তেলত ফ্ৰাই কৰিবানে প্ৰথমতে ষ্টিম কৰি ল'ব লাগিব ভাপ দি ল'ব লাগিব প্ৰথমতে বহুত দিনৰ আগতে বনাইছিলোঁ বহুত দিন বনোৱাই নাই এইটো তুমি দেখাই নাই চাগে বনোৱা নাই দেখা মই জন্ম হোৱাৰ আগতে বনাইছিলা চাগে নাই তুমি সৰু থাকোঁতে বনাইছিলোঁ এনেকৈ মেৰিয়াই যাব লাগিব এটা ৰোল হৈ গৈছে তাৰপিছত আৰু এটা বনাই ল'ম এতিয়া এইখিনি মই ভাপত সিজাই ল'ম এতিয়া কেৰাহীত পানী গৰম হৈ আছে উতলি আছে এতিয়া মই ষ্টেণ্ডডাল লগাই দিম ইয়াতে ষ্টেণ্ডডাল লগাই তাৰপিছত এইকেইটা ভাপত সিজিবলৈ দিম এতিয়া এইখিনি ঢাকি দিবানে কিবা এৰি ঢাকি দিম ঢাকনি দি ঢাকি দিলোঁ মই কেই সময় ঢাকিব লাগিব এই 10 মিনিটমান আমাৰ ধুনীয়াকৈ সিজি গৈছে কচুখিনি টান হৈ গৈছেগৈ এয়া টান হৈ গৈছে এতিয়া নমাই থৈ দিম নমাই পেলাই ঠাণ্ডা কৰি তাৰপিছত বনাম এয়া ঠাণ্ডা হৈ গৈছে ঠাণ্ডা হোৱাৰ লগে লগে টান হৈ যায় এতিয়া মই কাটি দেখুৱাম গোটেইকেইটা কাটি ল'ম মই এইখিনি কটা হৈ গ'ল আৰু এতিয়া মই এইখিনি যিখিনি মিশ্ৰণখিনি আছিলে বুটৰ দাইলৰ সেইখিনিৰ লগত ইয়াত লেটিয়াই লেটিয়াই ফ্ৰাই কৰিম এতিয়া তেল গৰম হৈ গ'ল এতিয়া এইখিনি ফ্ৰাই কৰিম এয়া ফ্ৰাই হৈ গৈছে ধুনীয়া ৰং উঠিছে
বাকীকেইটা ফ্ৰাই কৰি ল'ম। এয়া হৈ গ'ল সাধাৰণ কচুপাত এটাৰে এটা বহুত ধুনীয়া ৰেচিপি। আপোনালোকে এইটো গ্ৰেভি বনায়ো গ্ৰেভিত দিও খাব পাৰে। পিঁয়াজ আৰু বিলাহীৰ গ্ৰেভি এটা বনাই তাত দি খাব পাৰে। সেইটোতো আৰু বহুত বেছি ধুনীয়া লাগিব। কেতিয়াবা সেইটো বনাই দেখুৱাম মই। কিয় কচু নাখা কৈ আছিলা নহয়, এতিয়া খালা? আজি মানে কচু ৰেচিপিটো বহুত টেষ্টি হৈছিলে, সেইটো কাৰণে খালোঁ আৰু। আপোনালোকে চাই কেনেকুৱা পালে জনাব আৰু লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো প্ৰেছ কৰি দিব যাতে আমাৰ নতুন নতুন ৰেচিপিৰ ন'টিফিকেশ্যন আপোনালৈ আহি থাকে। বাই।